নমস্কাৰৰ সৈতে আদৰি আনিছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ। আজি মই দেখাম মাংস আলু নিদিয়াকৈ কেনেকৈ বনাব পাৰি। চবেইতো আলু দি বনায় আৰু আজি মই আলু নিদিয়াকৈ মাংস বনাম আৰু চাই যাওক মোৰ ব্লগটো। এয়া চাওক, মাংসখিনি দুবাৰ তিনিবাৰকৈ একদম ধুনীয়াকৈ ধুই লৈছোঁ আৰু ব্লগটো চাই যাওক বাকীখিনি। এয়া পিঁয়াজ নহৰু আদা ধুনীয়াকৈ কাটি লওঁ। পিঁয়াজবোৰ যে গুচাবই নোৱাৰি, ইমান চকুত ধৰে নহয়। এয়া ধুনীয়াকৈ ধুই লৈছোঁ, পিঁয়াজ আৰু নহৰুখিনি আদাখিনি ধুনীয়াকৈ ধুই লৈছোঁ। এয়া মিক্সিত ধুনীয়াকৈ পিচি লৈছোঁ, সেইখিনি আদা নহৰুখিনি ধুনীয়াকৈ পিচি লৈছোঁ। এয়া জালুক আৰু জিৰা মই ইমানখিনিয়ে দিম, আপোনালোকে সৰহকৈ দিওঁ বুলি ভাবিলে সৰহকৈও দিব পাৰে। আৰু এয়া তেল গৰম হৈ গ'ল, তাত তেজপাত আৰু চেনি অকণমান দিলোঁ, সেয়া দেখুওৱা নহ'ল। আৰু এয়া পিঁয়াজ ঢালি দিয়া হ'ল। আজি টেষ্টিকৈ বনাই আছোঁ আৰু দেই, চাই যাব আপোনালোকে, মোৰ পদ্ধতিত বনাই চাবচোন। এয়া হালধি দিলোঁ, পিঁয়াজখিনি অকণমান গলা পাছত হালধি দি দিব লাগে। অকণমান লৰাই দিব। এই ইলাচি আৰু লং দি দিছোঁ তাত। আৰু মছলা আপোনালোকে যি যি খায় সেয়া দি দিব, আৰু মই যি খাওঁ সেয়া দিছোঁ আৰু ইয়াত মছলা। আপোনালোকে যিবোৰ মছলা খায়, কিছুমানেতো নোখোৱাও থাকে ন, তেওঁলোকে নিদিয়ে, গতিকে নিজৰ মনৰ ইচ্ছাৰ মতে আপোনালোকে মছলাবোৰ দিব। সেয়া চাওকচোন, কালাৰটো ইমান ধুনীয়া আহিছে, পূৰা ৰঙা লাগিছে দেখিবলৈ। এতিয়া নিমখ মানে নিজৰ জোখৰ মতে দি দিম, আৰু মাংসৰ যিমানটো সিমান জোখমতে আপোনালোকে দিব, আৰু মোৰ জোখমতে মই দিছোঁ। এইটো ৰং হ'বৰ কাৰণে দিছোঁ, কাশ্মীৰ মছলা। মই এয়া ব্যৱহাৰ কৰিলোঁ। তাৰপাছত আকৌ এবাৰ লৰাই দিব ধুনীয়াকৈ। এতিয়া জালুক আৰু জিৰা আৰু আদা নহৰুখিনি অলপমান দি দিব, অকণমান পাছত দিবলৈও থৈ দিব। তাৰপাছত ধুনীয়াকৈ আকৌ লৰাই দিব সেইখিনি, আৰু এইখিনি অলপ সিজিবলৈ দিব, পিঁয়াজটো মানে অলপ গলক। আৰু মানে পিঁয়াজ দি বনাম মানে আজি মাংসটো, গতিকে পিঁয়াজ আধা থৈ দিছোঁ। আলু ঠাইত মানে পিঁয়াজ দিছোঁ, আলু নাই দিয়া। তাৰপাছত ধুনীয়াকৈ ভাজি হৈ যোৱাৰ পিছত মাংসখিনি দি দিব। মাংসখিনি দি আকৌ একদম ধুনীয়াকৈ লৰাই দিব। এয়া পিঁয়াজখিনি দি দিলোঁ, আৰু মাংসটো আজি মানে পিঁয়াজেদি যিহেতুকে বনোৱা হৈছে, ধুনীয়াকৈ লৰাই দিব। লৰাই পেলাই ঢাকি দিব, অকণমান মানে উতল আহিবলৈ দিব, মানে ভজাটো মানে অলপ ভাজিব আৰু ধুনীয়াকৈ। তাৰপাছত আকৌ মানে ঢাকনখন আঁতৰাই ধুনীয়াকৈ লৰাই দিব। চাওক, কালাৰটো ইমান ধুনীয়া আহিছে। অলপমান আমি থৈ দিলোঁ খাবৰ কাৰণে, পাছত ফ্ৰাই মাংস, আৰু ফ্ৰাই মাংস খাইতো বহুত ভাল পাওঁ। তাৰপাছত পানী দি দিলোঁ ধুনীয়াকৈ। পানী দিয়াৰ পাছত অলপ উতলিবলৈ দিম, উতলাৰ পাছত ঢাকি দিম, আৰু ঢাকি দিয়াৰ পাছত মানে হৈ যাব আৰু মাংস হৈ গ'ল আৰু ইমানতে। আমি এয়া ফ্ৰাই মাংস ল'লোঁ, একদম মজাকৈ খাইছোঁ, ইমান টেষ্টি হৈছে নহয়, মানে বহুত বহুত টেষ্টি হৈছে। আৰু ধুনীয়াকৈ খালোঁ, আপোনালোকেও বনাই খাব, বহুত টেষ্টি হৈছে। চেলেকি চেলেকি খাইছোঁ আৰু দেই, ইমান টেষ্টি হৈছে। এয়া মাংস হৈ গ'ল ৰেডি। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।